সকলোলৈ পোনপ্ৰথমে সৰস্বতী পূজা শুভেচ্ছা থাকিলে আৰু তেওঁলোকলৈ বেছিকৈ শুভেচ্ছা থাকিলে যিসকলে আজি সৰস্বতী পূজাটো পালন কৰি আমাৰ দৰে এটা সময়ত আকৌ মনত পেলাব স্মৃতিবিলাক যে আজিৰ দিনটো এনেকৈ পাৰ কৰিছিলোঁ। মোৰ পিছে আজি বহুতকেইটা দিনৰ কথা মনত পৰিছে। প্ৰথম কথা, মোৰ LP স্কুলৰ যেতিয়া পঢ়ি আছিলোঁ সেই দিনটোৰ কথা মনত পৰিছে। খুব ধুনীয়া আছিলে সেই দিনটো। কেইডোখৰমান খৰি আৰু কেইখিলামান পাত লৈ পেলাই গৈছিলোঁ স্কুললৈ পায়স খাবলৈ, চানা খাবলৈ। আৰু যেতিয়া ক্লাছ 6ৰ পৰা ধৰি 8লৈকে আছিলোঁ, তেতিয়া বেলেগ স্কুলৰ পৰা অহা ল'ৰা ছোৱালীবিলাকক আমি চাহ, বুনিয়া এইবিলাক ৰান্ধি খুৱাইছিলোঁ। আৰু যেতিয়া ক্লাছ 9-10 পাইছিলোঁ, তেতিয়া স্কুলৰ কিছুমান দায়িত্ব মোৰ পাতি লৈছিলোঁ। আৰু সৰস্বতী পূজা বুলি অকণমান ইখন স্কুললৈ গৈছিলোঁ লগৰবিলাকৰ লগত। কিমান যে ফূৰ্তি কৰিছিলোঁ। যেতিয়া কলেজ পাইছিলোঁ তেতিয়া আৰু নকয় আৰু ৰাতিপুৱা ওলাব পৰা মানে ফোন কৰি ইজনী সিজনী। আৰু মোৰতো এজনী বেছি বেষ্ট ফ্ৰেণ্ড আছিলে, তাইলৈ আজি বহুত বেছি মনত পৰিছে। আই মিছ ইউ বেবী, তোক বহুত মিছ কৰিছোঁ। তই বহুত বেছি, আমি দুজনী মানে পূজাবিলাকত তাই ফোন কৰি থাকিব, তোৰ হৈছেনে, ওলাই তই আহ আকৌ। আজি সঁচাকৈ বুকুখন বিষ হৈ গৈছেগৈ ভাবি ভাবি। হ'লেও একো নাই, সময়ৰ লগত সকলো সলনি হৈ যাব লগা হয়। নিজকে অকণমান সান্তনা দিছোঁ, কিন্তু হ'লেও মনত বহুত দুখ আছিল। যেতিয়া একোৱেই নাছিলে তেতিয়া চখবিলাক যে ইমান আছিলে আৰু ইমান ভাল লাগিছিলে। আজি সকলো বুলি নকওঁ, কিন্তু আজি ওলাই যাব পৰাকৈ বহুতখিনি বস্তু হাতত আছে, কিন্তু ওলাই যাবলৈ ডিউটিয়ে নোৱাৰোঁ। এয়া ডিউটিৰ মন পেচেণ্ট নাই, লেকিন ডিউটি কৰিবই লাগিব। সকলোলৈ সৰস্বতী পূজা শুভেচ্ছা থাকিলে।